নমস্কাৰ, আপোনালোকে চাই আছে দিল্লী ডেকা ভাঙা টিভি। মই আজি আপোনালোকক এনেকুৱা এজন বিখ্যাত কম বয়সতে ফেচবুক জগতত খলকনি তোলা আমাৰ সকলোৰে মৰমৰ কি বুলি ক'ম এতিয়া দুৰ্দান্ত প্ৰেমিক একদম কম বয়সত তাৰমানে তোৰপাল লগাই আছে ফেচবুক। ক'লা বুলিহে জানে নে বগা বুলিহে জানে। এতিয়া আমাৰ লগত আছে এইটো কি নহয় বগা কৈ গুচি উঠা এতিয়া এইটো আমাৰ লগত আছে এতিয়া বগা। ইমান দুৰ্দান্ত প্ৰেমিক তাৰমানে সি তাৰমানে কি আছিল কি পোষ্ট কৰিছিলি ফেচবুকত I am single আৰু জীৱনটো নিজৰ মতে চলিম বঢ়িয়া আৰু মোৰ গাৰ্লফ্ৰেণ্ড নাই হৈ গৈছে নেকি বাৰু আৰু মই এইকাৰণে আহিছোঁ ইয়াৰ ওচৰত ইমানখিনি মেমবিলাক শ্বেয়াৰ হৈ আছে তাৰমানে ইয়াৰ পোষ্টবিলাক শ্বেয়াৰ হৈ আছে বহুতখিনি শ্বেয়াৰ হৈছে তাৰমানে গম পোৱা নাই সেইটো কথা আৰু বহুতে বহুত কৰি থকা পাই ভয় খাইছে ভয় খোৱাৰ কাৰণে মই আহিছোঁ ইয়াৰ ওচৰত ভয় কৰিব কিয় লাগে তই শ্ব' কৰিছা নে দকাত কৰিছা কোন ক্লাছত পঢ়ি আছা এইটোত পঢ়ি আছা চিন্তা ভালে প্ৰতিভা তোমাৰতো বঢ়িয়া লাগিছে ফেচবুকত ভাল লাগিছে পঢ়িবো আকৌ সেই পেজ এইবিলাকত লাগি থকা তোমাক কোনে দিছে এইবিলাক কৰিব লাগিব নিজে কৈছা ভাল লাগে কৰি পেলাই লাইক পাবা লাগি চাইকেলখন উঠছি দেই কিন্তু কিছু উঠছে এইটোৱেই হ'ল সেইটো বগা ইমান কম সময়ত ইমানখিনি তাৰমানে ফেচবুকত খলকনি তুলিছে আজি 3 দিন 4 দিন ধৰি পেলাই ফেচবুকটো খুলিব নোৱাৰি কেৱল বগা আৰু চিয়াম সকল ইমান খেতিটো কিয় ভাল পাইছে নহয় ক'বা ন চিয়াৰ হাঁহিটোহে ভাল পাইছে নে তিলটোহে ভাল পাইছে মুখত স্বাস্থ্য আছে এনে ঘৰত কোন কোন আছে মা দেউতা বাইদেউ ঘৰ এইখিনি কি বুলিবা দৰং জিলা ডিগ্ৰীপাৰা পিপিয়াগুচি ইয়াৰ ঘৰত দৰং জিলাৰ ডিগ্ৰীপাৰা পিপিয়াগুচিত ঘৰ কোন স্কুলত পঢ়ি আছা তাতে পঢ়ি আছা স্কুল যাই আছা নে নাই যাই আছা সেইবিলাকে এতিয়া চাবনে ভয় নকৰিবি ভালকৈ পঢ়িবি এইবিলাকো কৰি থাকি বাৰু কম সময়ত এতিয়া সেইবিলাকে ইমানখিনি মেমবিলাক শ্বেয়াৰ কৰি আছে তাৰ কাৰণে মই আহিছোঁ তোৰ ওচৰলৈ আৰু এইবিলাক ঘৰত মানুহ আপোনালোকে দেখিছে কেনেকুৱা বগাৰ কি ক'ব এতিয়া বগাৰ বিয়াৰ উৎপাত ইয়াৰ এতিয়া আপুনি এতিয়া ভাল লাগছে কিন্তু এতিয়া অলপ আগুৱাই নিলে ভাল চলি যোৱা টেলেণ্ট আছে সেইকাৰণে মই তাৰ ওচৰত আহিছোঁ এইখিনি এইদত পঢ়ি থাকোঁতে ইমানখিনি ভয় নহয় ফেচবুক এতিয়াৰ পৰা ঘৰত পঢ়ি ফুৰি গ'ল কি লাজ কৰিছে এতিয়া বগাই এইবিলাক হেৰি কৰিছে সি ফেচবুকত আপুনি গম পায় নে নাপায় আজিহে গম পাইছোঁ তাৰ মোবাইলটো উলিয়াই আনিছোঁ কোনটো মোবাইল এদি তই এইবিলাক কৰি থাকা আৰু কোন কোন আছে আপোনালোকৰ ঘৰত এইটো খুৰা কি যি কৈ আছা এইটো বগাৰ দেউতাক আৰু এইটো বগাৰ ঘৰ এইটো মোবাইলৰ পৰা খলকনি তুলি আছে বগাই ধন্যবাদ ভাল লাগিছে বগা কংকলীয়া হৈ গৈছা নেকি কি কৰিবি তই কিবা কৰিবি নেকি আৰু চাইকেলখন ক'ত এইখন ভিচি উঠা কেৰিয়াও নাই মাগ্ৰাছো নাই এইখন চাইকেলেদি বিৰাট ভাইৰেল হৈ আছে তাৰ ফটোকেইখন বহুতে শুনি থাকে এতিয়া কি হৈ আছে ফেচবুকত কি বগা এতিয়া কোনো গম পোৱা নাই বস্তুটো বগা যে এইটোৱে বগা কিবা কবি নেকি একো নকয় নমস্কাৰ দিম সকলোকে ধন্যবাদ দিম মই বহুত সৰু হৈ আছোঁ কিবা যদি ভুল কৈছোঁ আপোনালোকে ক্ষমা কৰি দিব ভাল কাম কৰি যাম পঢ়িম বুলি কওঁ কৰিছোঁ আৰু পোষ্টবিলাক কৰি থাকি দে একো নাই বাৰু ইয়াকো উৎসাহ দিবি ভয় নকৰিবি সৰু ল'ৰা আপোনালোকে গমে পাইছে ছ'চিয়েল মিডিয়া কি হৈ আছে উৎসাহ দিবি তাক ভাল হওক তাক ভয় কৰি নেদিবি সেইখিনি কাৰণে মই আহিছোঁ আপোনালোকক আৰু দেখুৱালোঁ ইয়াৰ পৰিস্থিতিটো আপোনালোকে আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বগা এইটোৱে আৰু ধন্যবাদ ভাল লাগিল যিখিনি সময় ইমানখিনি সময় ভিডিঅ' চাই আছা মই সকলোকে বহুত বহুত ধন্যবাদ ফেক বুলি কৈছে কিছুমানে এইটো ফেচবুকটো আৰু মানে এটা কথা কৈছোঁ ছ'চিয়েল মিডিয়া যিহেতু বহুত ষ্ট্ৰং হয় এতিয়া মানে বগাৰ নামত বহুতো ফেক একাউণ্ট খুলিছে যাৰ নকৰে বগা ক'লা কৰি নিদিয়ে সেইটো আমাৰ অনুৰোধ আহিছে সেইটোৱে বগাই নাম তাৰ নামটোৱে বগা এতিয়া তাৰ 30-40টামান ফেক একাউণ্ট খুলিছে বগাৰ নামত খুলি যি চালিও তাৰমানে বগা আহি থাকে সেইকাৰণে এটাই আছে অৰিজিনেলটো বগা এনে বগা দেখা বুলি আছে ধন্যবাদ ধন্যবাদ ভয় নোখোৱাব সকলোলৈকে বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবি যিসকলে চাই আছে যিসকলে সিহঁতক গম পাব লাগিব আৰু ইয়াৰ ফটোকেইখনে শ্বেয়াৰ কৰি দিব গতিকে শ্বেয়াৰ কৰি দিব ধন্যবাদ শুভৰাত্ৰি জয় এখন